মানে টোটেল 3টা সেটছত 9 বাৰ ৱেইট ড্ৰপ কৰিছোঁ আৰু প্ৰত্যেকটো সেটছতে 30টা ৰেপছ হৈছে মানে 9 বাৰ ড্ৰপ কৰিছোঁ টোটেল 90টা সেটছ হৈছে So guys, প্ৰথম এক্সাৰচাইজটো হৈ গ'ল ইনক্লাইন বাবেল প্ৰেছ চ' ইনক্লাইন বাবেল প্ৰেছ টোটেল 5টা সেটছ মাৰিছোঁ আৰু দেখিলে আপোনালোকে কেনেকৈ মাৰিছোঁ আজি একদম হাই ৰেঞ্জ গৈছোঁ বেছিকৈ মাৰিছোঁ তাৰপিছত আকৌ তাৰ পৰা ড্ৰপ কৰিছোঁ এটা কৰি টোটেল মাৰিলোঁ কিমান 150 কেজি মাৰিছোঁ তাৰপিছত ড্ৰপ কৰিছোঁ ড্ৰপ কৰি আহি লাষ্টত 15 কেজিত মাৰিছোঁ মাৰি আছোঁ কেবল ইনক্লাইন ফ্লাই চ' কেবল ইনক্লাইন ফ্লাই অলৰেডি মোৰ হৈ গ'ল 5টা সেটছ চ' এতিয়া লাষ্টৰ 6 নম্বৰ সেটছটো কেনেকৈ ব্লাষ্ট কৰোঁ কেনেকৈ মাছলটোক শ্বক দিওঁ চাওক এনেকৈ আপোনালোকেও শ্বক দিব পাৰিব মাছলটোক চ' মাজে মাজে মাছলটোক শ্বক দিলে কি হয় আপোনাৰ মাছলটো গ্ৰ'থ হোৱাত হেল্প হয় চ' চাই থাকক কেনেকৈ মই চেষ্ট মাছলটোক শ্বক দিওঁ ইনক্লাইন ফ্লাই মেচিনৰ জৰিয়তে সেটছ হৈ গ'ল চ' ইয়াৰ পাছত ৱেইট ড্ৰপ কৰিম আকৌ মাৰিম চ' এটা প্লেটছ ড্ৰপ কৰি দিম হৈ গ'ল প্ৰত্যেকটো সেটছত 3টা ড্ৰপ কৰিছোঁ আৰু প্ৰত্যেকটো সেটছত 3টা ড্ৰপ 30 ৰেপছ চ' দুটা সেটছ হৈ গ'ল 30কে 60 ৰেপছ চ' নেক্সট আৰু এটা মাৰিম নন ষ্টপ কোনো ধৰণৰ ষ্টপ নাই ব্ৰেক নাই চ' চাই থাকক
টোটেল চেষ্টৰ 6টা সেটছ মাৰিছোঁ 5টা আছিলে নৰ্মেল সেটছ আৰু 6 নম্বৰ সেটছটো কেনেকুৱা মাৰিছোঁ আপোনালোকক মই কৈ আছোঁ এক্সপ্লেইন কৰি চ' 6 নম্বৰ সেটছটো 6 নম্বৰ সেটছটো টোটেল 3টা সেটছ ৰাখিছোঁ ঠিক আছে এটা সেটত 3বাৰকৈ ৱেইট ড্ৰপ কৰিছোঁ মানে টোটেল 3টা সেটছত 9বাৰ ৱেইট ড্ৰপ কৰিছোঁ আৰু প্ৰত্যেকটো সেটছতে 30টা ৰেপছ হৈছে মানে 9বাৰ ড্ৰপ কৰিছোঁ টোটেল 90টা সেটছ হৈছে ঠিক আছে প্ৰথমে 4টা প্লেটেদি মাৰিছোঁ তাৰপিছত 3টা প্লেট দি তাৰপিছত 2টা প্লেট দি পুৰা চেষ্ট ব্লাষ্ট চ' ইয়াৰ পিছত নেক্সট কি আৰু চাই থাকক So guys, workout কৰিলোঁ ফিনিছ হৈ গ'ল কি মাৰিলোঁ জাষ্ট 4টা এক্সাৰচাইজ মাৰিছোঁ চেষ্টৰ 3টা আৰু বাইচেপছৰ এটা অনলি এটা বাট বাইচেপছৰ যোনটো লাষ্ট এক্সাৰচাইজ কৰিলোঁ অল্টাৰনেট ডাম্বেল কাৰ্ল টোটেল 10টা সেটছ মাৰিছোঁ পুৰা একদম পানী কৰি দিছোঁ এক্সাৰচাইজ ফুল একদম মাছল একদম এটা ফাইবাৰ জ্বলাই পেলাইছোঁ তাৰপাছত তাৰ আগত চেষ্টত কৰিছোঁ 3টা কি কৰিলোঁ দেখিলেই আকৌ এবাৰ কৈ দিওঁ প্ৰথমে মাৰিলোঁ ইনক্লাইন বেঞ্চ প্ৰেছ টোটেল 6টা সেটছ 5টা নৰ্মেল মাৰিলোঁ লাষ্টৰটো দেখিছে 150 পৰা 130 ড্ৰপ কৰিছোঁ 130 পৰা 110 তাৰপাছত তেনেকৈ কৰি লাষ্টত 30 কেজি ৰাখিছোঁ 110 পৰা মাৰিলোঁ 70 পৰা 30 কেজি ড্ৰপ চ' তেনেকৈ কৰি পেলাই এটা সেটত প্ৰায় 5টামান ড্ৰপ হৈছে তাৰপাছত মাৰিলোঁ কেবল ফ্লাই চ' তাত আপোনালোকে দেখিলেই বহুত বেলেগকৈ মাৰিলোঁ এক্সাৰচাইজটো অলপ আৰু মাছলটো চক দি দিলোঁ ফ্লেটৰ ডাম্বেল প্ৰেছ মাৰিছোঁ ড্ৰপ মাৰিছোঁ 20 কেজি লৈছোঁ আৰু তাৰ ড্ৰপত 10 কেজি তেনেকৈ কৰি পেলাই ৰেপ ৰেঞ্জ ৰাখিছোঁ সেনেকৈ 10-12টা তেনেকৈ কৰি পেলাই আজি ৱৰ্কআউট ছেশ্যনটো কৰিলোঁ এতিয়া হৈ গ'ল ফিনিছ চ' এতিয়া লাগিছে মোৰ ভোক চ' এতিয়া পটাপট ঘৰ যাম আৰু ঘৰ গৈ মিলবোৰ ল'ম এতিয়া ইয়াৰ পৰা গৈ ডাইৰেক্ট ল'ম ৰাইচ ভাত ল'ম চব্জি থাকিব আৰু দালি থাকিব একদম দেশী খানা নৰ্মেল খানা তাৰ পাছত হয়তো আইচলেট ল'ম আকৌ চ' প্ৰথমে গৈ এতিয়া কাৰ্বছ ল'ম পুৰা কাৰ্বছ ল'ম কাৰণ বডিক লাগে পুৰা কাৰ্বছ চ' ব'লক এতিয়া যাওঁ ঘৰলৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰি দিছোঁ চ' চাই থাকক নেক্সট প্লেনবোৰ কি হ'ব আমাৰ চ' বাই আৰু থেংক ইউ মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে